হাই ফ্ৰেণ্ডছ, আজি আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আমি চাইকেল এখন ল'ব যাম, মানে আমাৰ আজি এই ভুটুৰ চাইকেল এখন ল'ব যাম। ইউটিউবৰ মোৰ মেইন মানুহতে মোক ইউটিউবটোৰ কাৰণে বহুত উৎসাহ দিছে। চ' ইয়াৰ কাৰণে এখন চাইকেল ল'ব যাম। আমি মানে অলপ সৰুকৈ পইচা পাইছোঁ, চ' সেইকাৰণে তাক চাইকেল এখন কিনি দিওঁ। এতিয়া আমি চাইকেল আনিব যাওঁ। বলক আপোনালোকে ভিডিঅ'টো চাই থাকিব। গাড়ীৰ চাবিটো লৈ লওঁ, এতিয়া আমি ওলাই যাম, আপোনালোকে চাই থাকিব। হাই ফ্ৰেণ্ডছ, আমি গাড়ী চাড়ি ওলাই ৰেডি। এতিয়া আমাৰ চব ৰেডি হৈছোঁ, আমি এতিয়া ওলাই যাম, আপোনালোকে চাই থাকিব। হাই ফ্ৰেণ্ডছ, আমি চাইকেলখন ল'ব গৈ আছোঁ বিদিয়াত। আজি বিদিয়াত নতুনকৈ দোকান এখন অ'পেনিং কৰিছে, আৰু সেই দোকানটো অ'পেনিং কৰিব ডিম্পু বড়ো আহিছে। চ' তাত ভাল ডিছকাউণ্ট দি আছে, সেইবাবে আমিও তাৰ পৰাই চাইকেল এখন লৈ লওঁ। আহক আপোনালোকে ভিডিঅ'টো চাই থাকিব, আমি তালৈকে গৈ লওঁ। আহি আমি বিদিয়া পাই গ'লোঁ, আৰু আমি যোনখন দোকানৰ পৰা চাইকেলটো ল'ম এইখন দোকান কি বঢ়িয়াকৈ সজাই থৈছে। চ' আজি অ'পেনিং হৈছে, আমি ইয়াৰ ভিতৰলৈকে গৈ লওঁ, আপোনালোকে ভিডিঅ'টো চাই থাকিব। আমি এতিয়া দোকানৰ ভিতৰত আহি গ'লোঁ। আমি এতিয়া চাইকেল চিলেক্ট কৰিলোঁ, আমাৰ এখন চাইকেল পচন্দ হৈছে। চ' এতিয়া দাম দৰ মিলিলে আমি চাইকেলখন এতিয়া ল'ম। আৰু দিয়ক আমি কথা পাতি লওঁ। আপোনাৰ চাইকেলখন ঠিক ঠাক হ'লে আপোনালোকক আৰু দেখাই আছোঁ। হাই ফ্ৰেণ্ডছ, আমাৰ চাইকেলখন অলৰেডি আমাৰ ঠিক ঠাক হৈ গ'ল। আমি পে'মেণ্ট কৰি দিলোঁ। এতিয়া চাইকেলখন ঠিক ঠাক কৰে মানে আপোনালোকক দোকানখনৰ ভিতৰত কি আছে আমি চব দেখাই দিওঁ এবাৰ, আপোনালোকে চাই থাকিব। ইয়াতে বহুত ভাল বস্তু আছে। আপুনি ফ্ৰিজ পাব, আপোনালোকে ৱাশ্বিং মেচিন পাব, আপোনাৰ AC পাব, মানে বহুত বিভিন্ন ধৰণৰ বস্তু আছে। আপোনালোকে লাগিলে ইয়াত আহিব পাৰে। বহুত ভাল ব্যৱহাৰ মানুহবিলাকৰ, আৰু আপোনালোকে ইয়াতে মানে কম টকাত মানে আৰু ভাল ডিছকাউণ্ট দি আপোনালোকে ইয়াৰ পৰা বস্তু লৈ যাব পাৰে। চ' ফ্ৰেণ্ডছ, আপোনালোকক এইখিনি দেখালোঁ, আৰু আমি চাইকেলখন ঠিক ঠাক হ'লে আমি ইয়াৰ পৰা গুচি যাম আৰু লৈ। দিয়ক আপোনালোকে ভিডিঅ'টো চাই থাকিব। ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। শ্বেয়াৰটো নকৰিলেও নাই বাৰু, ছাবস্ক্ৰাইবটো কৰি দিব। নতুনকৈ আহিছোঁ অলপ ইউটিউবৰ লগত, চ' ভিডিঅ' বনাই থাকোঁ। হাই ফ্ৰেণ্ডছ, আমাৰ চাইকেলখন চব ঠিক ঠাক হৈ গ'ল। এতিয়া আমি চাইকেলখন লৈ যাম। পূৰা ৰিক্সা এখন আনিব গৈছে। চ' ৰিক্সাখন আহি পাই মানে আমি এতিয়া গাড়ী কাষলৈকে চাইকেলখন লৈ যাওঁ, আপোনালোকে চাই থাকিব। আৰু আমি ৰিক্সাত লৈয়ে যাব লাগিব চাইকেলখন, মানে আমাৰ কাৰখনত এই চাইকেলখন নোসোমায়। চ' আমি ৰিক্সাত লৈ যাম এতিয়া, আপোনালোকে চাই থাকিব। ফাইনেলি আমি চাইকেলখন লৈ ল'লোঁ। আমি গাড়ীত যাম, আৰু চাইকেলখন পূৰা আৰু এই ৰিক্সাত লৈ যাম। ৰিক্সাত বলক আমি ঘৰলৈ যাই লওঁ, তাৰপিছত আমি ঘৰত আনবক্সিং কৰিম, মানে চাইকেলখন দেখাই দিম। হাই ফ্ৰেণ্ডছ, আমাৰ চাইকেলটো কিবাকৈ আহি পালে। আমি চাইকেলটো আপোনালোকক ভালকৈ দেখাই আছোঁ, আৰু আপোনাক চাইকেলটো দেখাই এই ভিডিঅ'টো আপোনাৰ সমাপ্ত কৰিম। আপোনালোকে ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনাৰ নতুনকৈ আহিছোঁ মই, চ' আপোনালোকে অলপ মৰম দিব, আৰু কিবা ভুল হ'লে ক্ষমা কৰি দিব। ধন্যবাদ। আপোনালোকে ভিডিঅ'টো চাই থাকিব।